নমস্কাৰ চিমি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, মোৰো ভালেই। আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি মই পাকঘৰত সোমাম। আগতে মই পাকঘৰত নোসোমাওঁ, যেনেকৈ মাহঁতে নাখায় মই বনালে। এইখন ঘৰত ব্যৱহাৰ নহয় মই যি বনাওঁ। আজি এতিয়া মা চুক অপাৰেশ্যন কৰাৰ কাৰণে মই বনাব। আহক এতিয়া আমি পাকঘৰলৈ যাওঁ। পাকঘৰত আমি কি বনাওঁ আপোনালোক সকলোকে দেখাই আছোঁ। আমি এতিয়া পাকঘৰলৈ যাওঁ, আহক। উঠাই নাই এতিয়ালৈকে, উঠিলেহে আমি একেলগে চাহ তাহ বনাই খাম। শুই আছে। আমি এতিয়া গৈ আছোঁ পাকঘৰলৈ। পাকঘৰলৈ যাবলৈ আমি তললৈ নামি যাব লাগে 6টা ষ্টেপ। পাকঘৰত দেখাব লগা তেনেকুৱা একো নাই। এইটো ফ্ৰিজ, তলৰ ঘৰৰ ফ্ৰিজ। এইফালে হাত ধুবলৈ বেচিন এটা আছে, এইফালে একুৱাগাৰ্ডটো আছে, আৰু এইফালতে আমি ভাত খাওঁ। এইখনেই ডাইনিং, আৰু এইফালে আমি বনাওঁ। ইয়াতে তেনেকুৱা একো নাই। এইটো মাৰ মিক্সি এটা আছে, আৰু ইয়াতে আমি ভাত চাত বনাওঁ। ইয়াতে কিবা কিবি মায়ে থৈছে, মই পাকঘৰত নোসোমাওঁ তেনেকৈ। তেতিয়া এনেকৈ অপাৰেশ্যন হোৱাৰ কাৰণে সোমাইছোঁ। কেইটামান কেঁচা বুট থৈছোঁ নিমখ দি খাবৰ কাৰণে। ফাৰ্ষ্ট বুটকেইটা খাই ল'ব নিমখ দি, তাৰপিছত আমি বেলেগ। আমাৰ এতিয়া ৰাতিপুৱা আহাৰ কালি আছিলে মাংস, আনিছিলে। মইহে খালোঁ অকল, বাৰ্থডে পাৰ্টি এটা আছিলে তালৈ গ'ল। তাৰপিছত থাকিলে, এতিয়া মই বনালোঁ ৰুটি সৈতে চাহ, আৰু দেউতাই মাংস নাখায়, চাহ আৰু ৰুটি দি থৈ দিছোঁ। এতিয়া আকৌ মই বিচাৰি যাব লাগিব ওপৰলৈ মাতিবলৈ। মই মাতি আহোঁ ব'লক। আহা, দেউতা ক'লৈ গ'ল? পিছফালে, জল্দি আহা। বতৰটো খুবেই বেয়া, বৰষুণ দি আছে। বৰষুণ বৰ্তমান এতিয়া এৰিলে, অলপ অলপ বৰষুণটো দি আছে। মই সদায় এইখিনি জেগাতে ৰওঁহি, এইখিনি বেলকনিটোতে ৰওঁ সদায়। সন্ধিয়া বহুত ভাল লাগে, বতাহ আহি থাকে। এইখিনিতে ৰৈ পেলাই বহুত সময় মই বতাহ খাই থাকোঁ, ভাল লাগে। আৰু এতিয়া মই আপোনালোকক মোৰ আৰু এটা বস্তু দেখাব গৈ আছোঁ। মোৰ জোৰোণত কিমানযোৰ কাপোৰ দিছিলে, আৰু গহনা কেনেকুৱা দিছিলে বা কেনেকুৱা হ'ব, আপোনালোকক সেইখিনিও মই আজি শ্বেয়াৰ কৰিম। এতিয়া আপোনালোকে যদি চাই মোৰ লগত আহক, মই আপোনালোকক দেখাম মোৰ জুৱেলাৰী কিমান দিছিলে আৰু কাপোৰ কেইযোৰ আপোনালোকক মই দেখাই আছোঁ। মই জুৱেলাৰীখিনি উলিয়াই থৈছোঁ, আপোনালোকক এটা এটাকৈ মই আপোনালোকক খুলি দেখাম। ইয়াৰ ভিতৰত কি আছে, কেনেকুৱা হ'ব। আপোনালোকেও চাগে ভাবি আছে জুৱেলাৰীখিনি কেনেকুৱা হ'ব বা ভাল লাগিবনে নাই। ইমানো ডাঙৰ নহয় আৰু সৰু সুৰাকৈ, বেলেগৰ নিচিনাটো ইমান বেলেগেতো বহুত ভাল ভাল দেখাব পাৰে ন, আমিতো সিমান দেখাব পৰা নাই। যিমানখিনি আছে মোৰ সেইখিনিয়ে মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ। তো মই এতিয়া আপোনালোকক খুলি দেখাম। এডাল মোৰ নেকলেছডাল হয়, মেইন মোৰ জোৰোণত দিয়া নেকলেছডাল। আৰু ইয়াতে আছে মোৰ এয়া মংগলসূত্ৰ। এডাল মোৰ হোমৰ গুৰিত পিন্ধাইছিলে, হোমৰ গুৰিত দিছিল। আৰু ইয়াতে আছে খাৰু তিনিযোৰ আছে। দেখিছেনে বাৰু আপোনালোকে কেনেকুৱা পালে চাই কমেণ্ট কৰিব।
এডাল মংগলসূত্ৰডাল, নেকলেছডাল হয়। খাৰু 3যোৰ। এতিয়া এইটো মেইন ছেটটো, মানে নেকলেছৰ যিটো ছেট, তাতে মই মংগলসূত্ৰডালো থৈ দিছোঁ, আপোনালোকক তাতে দেখালোঁ আৰু। নেক্সট এইটো অসমীয়া গহনাৰ জাপি ছেট। এইটো জোৰনাতে দিয়া হয় 2 নম্বৰ ছেটটো। আপোনালোকক মই এতিয়া পিন্ধি দেখাব নোৱাৰিম বাৰু, এনেকেই দেখাইছোঁ। এইটো জাপি ছেট। ইয়াৰ লগত ফুলি নাছিলে, অনলি চেইনডালহে আছিলে, সেইটো কাৰণে মই আপোনালোকক চেইনডালকে দেখুৱালোঁ। 3 নম্বৰতে এইটো জেঠি ছেট বুলি কয়। এইটো তাতকৈ সৰু আৰু, এইটো 3 নম্বৰৰ ছেট হয়। জেঠি ছেট, ইয়াৰ ফুলি আছে লগত। ফুলিযোৰ মানে লকেটটোৰ নিচিনাই, যিটো লকেট আছে ফুলিযোৰ ছেম তেনেকুৱাই। এইযোৰ মুঠি খাৰু, এপাত মুঠি খাৰু দিছিলে। আৰু এইটো মানে কলৰ তলত যে আমাৰ এটা আঙুঠি পিন্ধাই দৰাৰ, সেই আঙুঠিটো আমাৰ ঘৰৰ পৰা দিয়া। এইটো তাৰপিছত এইটো এটা আঙুঠি দিছিলে, এইটো 2 নম্বৰৰ আঙুঠি হয়। মইতো সদায় ৰাফ ইউজ কৰি থাকোঁ, এই 2 দিনমান হৈছে মই খুলি থৈছোঁ, মই পিন্ধা নাই। এইটো এওঁ আগৰ আঙুঠি, আগতে পিন্ধি থকা আঙুঠি। এইটো এটা মানে মোৰ হাজবেণ্ডৰ হয়, দুইটা তেওঁৰ। এইটোৰ গিফ্টত আছিলে, বিয়াৰ গিফ্ট দিছিলে, মানে মোৰ হাজবেণ্ডৰ মোমাইকহঁতে দিছিলে, গিফ্ট হয়। মই পিন্ধাই নাই, মানে ৰিংটো অলপ ডাঙৰ হয়, সেইটো কাৰণে মই পিন্ধা নাই। এইটো নেকলেছৰ লগৰ ছেটৰ আঙুঠি, যিডাল নেকলেছ দেখিছে সেই নেকলেছডালৰ লগৰ আঙুঠি হয়। এইযোৰ মই খাৰু ঘৰত, মানে সোণৰ নহয়, এইযোৰ চিটি গল্ডৰ হয়, মই ঘৰৰ পৰা অনা। আৰু এইটো দিছিলে ব্ৰাইডেল পাৰ্চ, বিয়াৰ দিনা ল'বৰ কাৰণে জোৰোণত। এইটো ব্ৰাইডেল পাৰ্চ বুলি কয়, আৰু যিটো কইনাই লয় সেইটো ব্ৰাইডেল বুলি কয়। আৰু স্পেচিয়েলি আপোনালোকক এটা বস্তু দেখাওঁ, এইযোৰ পায়েল হয়। মোৰ হাজবেণ্ডে মানে ৰিচিপশ্যনৰ দিনাও, যেতিয়া ৰিচিপশ্যন পাৰ্টি হৈছিলে, মানে আমাৰ অসমীয়া সমাজত খুবাৰী বুলি কয়, তেতিয়া মোক এইযোৰ গিফ্ট কৰিছিলে, মানে ৰাতি দিছিল আৰু ৰিচিপশ্যন ভাঙাৰ পিছত।
পায়েলযোৰ মোক গিফ্ট কৰিছিলে। মই মৰমতে নিপিন্ধি থৈ দিছোঁ, খালি এবাৰ পিন্ধিছোঁ। মোক কৈ থাকে পিন্ধা পিন্ধা, মই পিন্ধা নাই, মানে মৰমতে থৈ দিছোঁ এনেকৈ। এতিয়া তাৰপিছত দেখাম কাপোৰখিনি, আপোনালোকে চাই থাকক। মই এতিয়া কাপোৰখিনি দেখাই আছোঁ আকৌ। মোৰ কাপোৰ এইখিনি আছিলে, 7যোৰ দিছিলে, নোৱনিযোৰ সৈতে আৰু। নোৱনিযোৰ বোলে লৈ আহিব নাপায়, সেইটো কাৰণে নোৱনিযোৰ বেলেগ মানুহক দি দিয়া হ'ল। এতিয়া মোৰ তাত আছে 6যোৰ, নোৱনিযোৰ সৈতে 7যোৰ দিছিলে। মই আপোনালোকক খুলি দেখাই আছোঁ এযোৰ এযোৰকৈ। এযোৰ আছিলে মোৰ মেইন ছেটযোৰ, এযোৰ মোৰ মেইন ছেটযোৰ আছিলে। কেনেকুৱা লাগিছে বাৰু? দহি গুঠা নাই, মই দহিটো নিজে গুঠিম বুলি থৈ দিছোঁ আৰু। এযোৰ মেইন ছেটযোৰ, খন লগতে ৰিহা আছিলে, ৰিহাখন মেইন ছেটযোৰ লগৰ ৰিহা। তাৰপিছত দেখাই আছোঁ আপোনালোকক ছেকেণ্ড কাপোৰযোৰ। এইযোৰ ছেকেণ্ড কাপোৰ হয়। তেওঁ কৈছে যে কাপোৰখিনি দেখাব নালাগে, কাপোৰখিনি ভাল নহয়। মোক মানে ৰিকুৱেষ্ট কৰি আছে আৰু যে কাপোৰ দেখাব নালাগে দিয়া, তুমি কাপোৰখিনি দেখাব নালাগে দিয়া। মই কৈছোঁ একো নহয় দিয়া, দেখুৱাতনো কিহৰ লাজ ন, মোৰ যি আছে সেইখিনিয়ে মোৰ কাৰণে বহুত। এইটো এযোৰ 2 নম্বৰ কাপোৰ, মানে ছেকেণ্ড কাপোৰ। নেক্সট এযোৰ থাৰ্ড কাপোৰ। এযোৰ মই ৰিচিপশ্যনৰ দিনা পিন্ধিছিলোঁ, মানে দৰা ঘৰত যিদিনাখন ৰিচিপশ্যন হয়, ৰিচিপশ্যনৰ দিনাখন মই এযোৰ কাপোৰ পিন্ধিছিলোঁ। আৰু 2 নম্বৰ কাপোৰযোৰ মই পিন্ধিছিলোঁ আমাৰ তাত। এযোৰ থাৰ্ড কাপোৰ, এইটো মই ৰিচিপশ্যনৰ দিনা পিন্ধিছিলোঁ। নেক্সট এযোৰ টচ মুগা হয়। এযোৰ 4 নম্বৰ কাপোৰ, টচ মুগা। এযোৰ 4 নম্বৰ কাপোৰ, টচ মুগা। এযোৰ কি কাপোৰ মই ভালদৰে নাজানো, এযোৰ দিছিলে, এযোৰ চাগে 5 নম্বৰ হয়। খুলি নেদেখাওঁ আৰু ন, এযোৰ 5 নম্বৰ কাপোৰ। আৰু এযোৰ হৈছে 6 নম্বৰ, এযোৰ মিক্স পাট। খুলি নেদেখাওঁ আৰু, এযোৰ ইমান ভাল নহয়, মই ইমান ভালো পোৱা নাই, মানে মই খুলি নেদেখাওঁ আপোনালোকক। আৰু এতিয়া দেখাম আপোনালোকক, এইটো দৰাৰ পাঞ্জাবী, মানে আমাৰ ঘৰৰ পৰা দিয়া আৰু। এইটো মই চইচ কৰি দিছিলোঁ, মানে বিয়াৰ সমস্ত বজাৰ মই নিজেই কৰিছিলোঁ। আৰু তেওঁক লগত লৈ, মোৰ হাজবেণ্ডক লগত লৈ মই লৈ গৈছিলোঁ যে কাপোৰ কিনিবলৈ। এইটো পাঞ্জাবীটো মই নিজেই চইচ কৰি দিছিলোঁ, আৰু তেওঁ ভাল লাগিছে বুলি ক'লে, সেইটো কাৰণে লৈ ল'লোঁ। মানে বহুতকেইটা পাঞ্জাবী উলিয়াই দিছিলে, তাৰ মাজত এইটোৱেই ওপৰত বুলি ক'লে, মানে ভাল লাগিল আৰু এইটো মানে মেইন কাপোৰযোৰ সৈতে মিলি যাব বুলি ভাবিলোঁ, সেইটো কাৰণে এইটো পাঞ্জাবীটো আছিলে। আৰু এখন হৈছে দৰাৰ গামোচা, এইখনো মই নিজে চইচ কৰি দিছোঁ, লগত লৈ মই গোটেইখিনি বজাৰ কৰিছোঁ। কিন্তু কাপোৰ মানে দৰাৰ ঘৰত যিখিনি কাপোৰ কিনিছে, মই লগত যোৱা নাছিলোঁ, কিন্তু
হাজবেণ্ডৰ বাহঁত আছে, বায়েকহঁতে কাপোৰ চইচ কৰিছে, মই কৰা নাই। মই এইখিনি দহি মই নিজেই কৰি দিছিলোঁ। এইখিনি জাল দহি বুলি কয়। এইখিনি দহি মই নিজে কৰি দিয়া দৰাৰ গামোচাখনত। মই এইখিনি দহি নিজে কৰি দিছিলোঁ, জাল দহি বুলি কয়। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। গোটেই গামোচাখনতে অল অভাৰ ফুল আছে, অল অভাৰ বুলি কয়। গোটেই গামোচাখনতে আছে। মই দহি গুঠি দিছিলোঁ। এখন দৰাৰ ৰুমালখন আছিলে, এখনো পাটৰ হয়, আৰু এইখনৰ পাটৰ চেলেং বুলি কয়। এখন জানেই আপোনালোকে, এখন পাটৰ চেলেং বুলি কয়। আৰু এযোৰ কেঁচা মুগা, মই এযোৰ ঘৰৰ পৰা কিনা, মানে বিয়াত বোলে ঘৰৰ পৰা কাপোৰ এযোৰ ল'ব লাগে। এযোৰ মই কেঁচা মুগা, পিন্ধি ইস্ত্ৰি কৰা নাই, মই এনেকৈয়ে থৈ দিয়া হৈ আছে। এযোৰ মই ঘৰৰ পৰা লোৱা হয়, কেঁচা মুগা। মই নিজে চইচ কৰি পেলাই কিনা। কেঁচা মুগা বুলি কয়। এখন মেখেলা হয়, আৰু এখন চাদৰখনৰ পতি নাছিলে। আৰু ইয়াতো দহি মই নিজেই কৰি লৈছোঁ। দহি মই নিজে কৰি লোৱা দহি হয়। অলপমান মই মেলি দেখাই আছোঁ কেনেকুৱা লাগিছে। ভিতৰখিনি সৰু সৰু বুটা আছে, ছাইডতো আছে, পতি নাই। এযোৰ কেঁচা মুগা হয়। কেনেকুৱা লাগিছে আপোনালোকে চাই কমেণ্ট কৰিব যদি ভাল লাগিছে। এযোৰ চেণ্ডেলযোৰ হয়, মোৰ জোৰোণত দিয়া আৰু চেণ্ডেলযোৰ। দেখিছেনে মোক লুকুৱাই আছে গামোচা দি দৰাই। দৰা ওচৰতে বহি আছে, দৰা পলাই গৈছে। কিন্তু চেণ্ডেলযোৰ এটা প্ৰব্লেম হ'ল, গোটেই চেণ্ডেলযোৰ ষ্টন আছিল যে, ষ্টন থকাৰ কাৰণে মানে মেখেলাবিলাক মানে গোটেই মানে সূতা ওলাই ধোঁৱা ওলাই গ'ল। মই বিয়া দিনাখন পিন্ধিলোঁ, আৰু মানে পিন্ধিবলৈ বহুতেই ৰিস্ক চেণ্ডেলযোৰ, কিন্তু দেখিবলৈ খুবেই ধুনীয়া লাগিলে। চেণ্ডেলযোৰ বহুত ভাল লাগিলে, কিন্তু মানে কাপোৰবিলাক নষ্ট কৰে। সেইটো কাৰণে মই বিচাৰোঁ মানে যে বেলেগে এনেকুৱা চেণ্ডেল নিপিন্ধাটোৱে ভাল। মই জনা নাছিলোঁ যে এনেকুৱা হ'ব বুলি, ষ্টনৰ হয়। কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰিব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে দেখিলে মোৰ জোৰোণত দিয়া গোটেইখিনি কাপোৰ আৰু জুৱেলাৰী। কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰিব। ভাল লাগিলে আৰু হয়তো বেলেগৰ নিচিনা মই সিমানখিনি জুৱেলাৰী নাই বা কাপোৰো নাই। যিখিনি আছে মই সেইখিনিকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো আজি ইমানতেই, ইমানখিনিয়ে আৰু বেছি দীঘল নকৰোঁ। গতিকে বাই বাই।